হয় নমস্কাৰ। এই চেগতে আমি আমাৰ চিৰাং জিলা প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ চিৰাং জিলা প্ৰশাসনে আজি আমাক ইমান এটা আমাৰ এইখন অঞ্চলৰ পৰা ছাতিপুৰ তিনিআলিৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ মাফিয়াক ইয়াত ধৰিবলৈ সক্ষম হৈছে। আমি ঢালিগাঁও থানাৰ IC ছাৰ আৰু কৰ্মৰত বিষয়ববীয়াসকলক ধন্যবাদ দিছোঁ যে আমি বাৰম্বাৰ ৰাইজে চেষ্টা কৰাৰ ফলতো আমি সফল হ'ব পৰা নাই যে আমাৰ এইখন অঞ্চলৰ পৰা ড্ৰাগছ মুক্ত সমাজ এখন আমি গঢ়িম বুলি, কিন্তু আমি এইটো সক্ষম হোৱা নাই। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে যিটো পদক্ষেপ লৈছে আমি ৱেলকাম জনাইছোঁ। আমাৰ এইখন অঞ্চলৰ পৰা আমি ৰাইজৰ হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পুনৰাই আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকে পাৰিলে প্ৰত্যেকটো সপ্তাহত আমাৰ এইখিনি এৰিয়াত আপোনালোকে অলপ আহি চাই যাওক, কাৰণ এইখিনি একদম বেকৱাৰ্ড জেগা হয়। এইখিনিত ড্ৰাগছ কিনা বেচা সদায় চলি থাকে। আমি ৰাইজে যদি ক'বলৈ যাওঁ এইবিলাক এটা দোষাৰোপৰ পৰিস্থিতিত পৰিব লগা হয়। গতিকে অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে।